ভাগৱতৰ কাহিনী আৰু উপকাহিনী দ্বাৰা আমি জানিব পাৰিম। কেনেকৈ জানিব পাৰিম? লক্ষী যেতিয়া শম্য পাতিছিলে, এটা মই কাহিনী কৈছোঁ। লক্ষী যেতিয়া শম্য পাতিছিলে তেতিয়া পিতৃ সাগৰে, তাৰমানে সাগৰ মন্থন কৰোঁতে তাত লক্ষী উৎপত্তি হৈছিল। আৰু পিতৃয়ে ক'লে, আজি তোমাৰ মই শম্য সভা পাতিছোঁ, ইয়াত মানে দেৱ ঋষিসকল আছে, গন্ধৰ্বসকল আছে, দেৱতাসকল আছে, মুনিসকল আছে, গতিকে ৰাক্ষসকল আছে, ইয়াত সমস্ত দেৱ দেৱতাসকল আছে। গতিকে তুমি যাকে মন যায় তুমি তাকে স্বামীবন কৰা। ৰূপৰ, কুলৰ আৰু গুণৰ যিজন তুমি সৰ্বশ্ৰেষ্ঠ বুলি ভাবা তেওঁকে তুমি স্বামীবন কৰা। এইবুলি কোৱাৰ আৰু লগত তোমাৰ হাতত থকা এই উপল মালাভাগি তেওঁ ডিঙিত পিন্ধাই তুমি স্বামীবন কৰা। এইবুলি কোৱাৰ লগে লগে লক্ষীয়ে মোৰ পৰা নিৰ্বাচন কৰিবলৈ লাগি গৈছে। প্ৰথম দুবাষাৰ পিনে চালে। হে আচন্ত দুবাষা দেখি তপৰ ভাণ্ডাৰ, সদায় নগুচে আনক উদ্ধকাৰ, আংক বৰি ভাল বোলাই বেকাৰ বাপে, অকাই যত নষ্ট কৰি বেগচন্দ পাশে। আচন্ত দুবাষা দেখি তপৰ ভাণ্ডা, এওঁ হৈছে তপৰ এজন ভাল তপস্বী ভাণ্ডা। কিন্তু তপস্বী হলে কি হব? সদায় নগৈছে আনৰ ক্ৰোধ আৰু অহংকাৰ ভাৱ আঁতৰি নাযায়। আৰু এইজনৰ লগত যদি মই ভালকে যদি থাকিব নোৱাৰে, তেওঁ অকাৰ্যতে নষ্ট কৰিব, চন্দ্ৰ মানে কোনো কাৰণ নোহোৱাকে অভিশাপ দি ভস্ম কৰি দিব পাৰে। গতিকে মই এওঁক স্বামীবন নকৰাই ভাল বুলি তেওঁ স্বামীবন নকৰি সভাৰ মাজত বহি থকা দৈত্যগুৰু শুক্ৰাচাৰ্যখিনে দৃষ্টি নিক্ষেপ কৰিলে। শুক্ৰাচাৰ্যখিনে চাই ভাবিলে, জানো দৈত্য শুক্ৰ গুৰু ভূত মহাজ্ঞানী, তথাপিনে ৰত সংগ লোভবিষ্ট প্ৰাণী, লোভিত পৰে নাহি নাহি বন্ধ কৰ্ম, জ্যোতি খাইবে নপাইলে লগ গাইবে নিতে দণ্ড। শুক্ৰাচাৰ্য কি হৈছে? তেওঁ যদিও দৈত্যসকলৰ গুৰু, তেওঁ দৈত্যসকলৰ লগত থাকি থাকি তেওঁ লোভীয়া হৈ গৈছে। তেওঁ কিন্তু জ্ঞানী। গতিকে লোভিত পৰে নাহি বন্ধ কৰ্ম, জ্যোতি খাইবে নপাইলে লগাই নিতে দণ্ড। তেওঁক যদি ভালকে নিমখ চিমখ যদি বেছি হয় বা কম হয় তেতিয়াহ'লে কাজিয়া লগাই দিব পাৰে। গতিকে সেইকাৰণে তেওঁক স্বামীবন আৰু কাজিয়া লগাই দিয়াৰ লগে লগে তেওঁ মাৰপিট কৰি দিব পাৰে। এইবুলি তেওঁক স্বামীবন নকৰি পৰশুৰামৰ পিনে দৃষ্টি নিক্ষেপ কৰিলে। পৰশুৰামক ভাবিলে এওঁ কিন্তু ধৰ্মমতী, কিন্তু তেওঁ ক্ষত্ৰিয়সকলক মানে প্ৰাণীৰ প্ৰতি তেওঁ দয়া ভাৱ নাই। আৰু এইজনে মাৰো মাৰোকে থাকে, ক্ষত্ৰিয়সকলক দেখিবই নোৱাৰে। গতিকে তেওঁক যদি স্বামীবন কৰিব লগা হয়, কোনো দিনাখনি কোঠা আঘাতত মোৰ প্ৰাণ যাব। গতিকে মই তেওঁকো স্বামীবন নকৰি সভা মাজত বহি থকা ব্ৰহ্মা পিনে চালে। আচন্ত বিধিত জাক সেৱে সুৰাসুৰসকলে মানে ব্ৰহ্মাক সেৱা কৰি থাকে। আঁতৰ পৰে তলৈজ্ঞত নাহি কামাতুৰ, এইজনৰ লেখীয়া কামাতুৰা পুৰুষ ক'তো নাই। গতিকে এইজনক যদি মই স্বামীবন কৰিব লগা হয় তেতিয়াহ'লে মই লাজত পৰিব লাগিব। স্বামীজন যদি মানে কামাতুৰা হয় তেতিয়াহ'লে আপুনি আহি যাব নহয়। গতিকে সেই বুলি তেওঁ স্বামীবন নকৰিলে। নকৰি ইন্দ্ৰ পিনে চালে। ইন্দ্ৰ কবধিবে খুন্ত দেৱৰাজ, তেখনে পলাইব দৈত্য কাহিলন্তৰাজ, বাৰে বাৰে নাৰায়ণে থাপত চকক, কতে কবলাইব মই ইহাৰ লগত। ইন্দ্ৰ হৈছে স্বাৰ্থপৰ, চৰিত্ৰহীন আৰু ভয়াতুৰ।
এওঁ দৈত্যসকলে বাৰে বাৰে তেওঁ স্বৰ্গখন কাঢ়ি লৈ যায় আৰু ভগৱন্তই পুনৰ তেওঁ ঘূৰাই দিয়ে। গতিকে এওঁ যদি স্বামীপন কৰিব লগা হয়, মই দৈত্যসকলক ভয়ত ঘৰে ঘৰে পলাই ফুৰিব লাগিব। গতিকে এওঁৰ লগত মই স্বামীপন নকৰাই ভাল বুলি মানে শিৱৰ পিনে চালে। শংকৰ আচত আন কোনে পাৰে আস, দিব্য গৃহবাৰী এৰি শ্মশানত বাস, ৰক্ত এৰি মুণ্ড ৰমা লাগ পিঠে গাঁঠি, ইহাং কবৰিলে মোৰ নাহি সুখ শান্তি। শিৱ কি কৈছে? তেওঁ ৰত্নমালা এৰি তেওঁ মুণ্ডমালা পিন্ধে, তেওঁ দিব্য গৃহ এৰি তেওঁ ক'ত থাকে? শ্মশানত বাস কৰে। গতিকে যদি মই তেওঁক স্বামীপন কৰিব লগা হয়, মই শ্মশানতে থাকিব লাগিব আৰু মই মানে ৰত্নমালা এৰি মই মানে মুণ্ডমালা পিন্ধিব লাগিব। গতিকে তেওঁক মোক কোনোদিন স্বামীপন পোৱাৰ লগে লগে তেওঁৰ লগত মোক কোনোদিন সুখ শান্তি নহ'ব। এই বুলি ভাবি সভাৰ মাজত বহি থকা চাৰি সিদ্ধ পিনে চালে। চাৰি সিদ্ধ হৈছে তেওঁ গোটেই জগতখন ব্ৰহ্মময় দেখে, কোনো নৰ নাৰীৰ প্ৰতি আসক্তি নাই। গতিকে এওঁলোককো যদি মই স্বামীপন কৰিব লগা হয়, তেওঁৰ দৰে ঘূৰি ফুৰিব লাগিব। সেই বুলিও চাৰি সিদ্ধ মানে নাকচ কৰিলে। তাৰপিছত বলি পিনে চালে। বলি হৈছে কৰ্ম অধীন কালে তেওঁ